हेलो एवरीवन की खबर সকলোৰে আশা কৰিছো সকলোৰে খবৰ ভাল আৰু মই আজি পৰিয়া জেগাডখৰত আছো সেইকাৰণে ভিডিওটো ষ্টাৰ্ট কৰি দিছো আৰু আপোনালোককো দেখাও জেগাডখৰ কেনেকুৱা লাগিছে জনাবলৈ একদম নাপাহৰিব ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে একদম মজা লাগিছে থাকি মেলি আৰু আগবাঢ়িব নোৱাৰি মানে তলত পানী আছে একদম পানীৰ ওচৰতে আছোহি আৰু ঠিক আছে তেন্তে আজি ভিডিওটো একদম শেষৰলৈকে আপোনালোকে চাই থাকিব কি দেখাব পাৰোঁ দেখাই থাকিম বাৰু আৰু ঘৰতে ভিডিওটো ষ্টাৰ্ট কৰিছোঁ ঘৰতে শেষ কৰিব লাগিব ক'তো ওলাই মেলি নাযাওঁ ভিডিওটো একদম শেষৰলৈকে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক তেন্তে চাওঁ আৰু এইফালে হৈছে এইখন আমাৰ পিছপিনৰ বৰ বিল বুলি কয় আৰু ইয়াতে আমি জাল পাতোঁ আৰু ওপৰৰ পৰাই পাতোঁ তলত বহুত জোক আছে ওপৰৰ পৰাই মায়ে জাল পাতে আৰু ইয়াত বহুত মাছ লাগে আৰু এইপিনে সেই গছ যে দেখিছে গছ দেখাৰ ফালে মানে বেলেগখন গাঁও আছে আৰু মাজতে বিলখন এনেকৈ আছে বৰ্তমান সময়ত বিলখন মানে মানুহবোৰে দখল কৰি লৈছে বুলিয়ে ক'ব পাৰি আৰু বিল হৈ থকা নাই আৰু আগৰ দৰে আৰু একদম পৰিৱেশটো চাওক কি ধুনীয়া হাৱা মাৰি আছে আৰু মই ভালকৈ দেখাইছোঁ আপোনালোকক পাৰে আহি আছোঁ আৰু পিনে মায়ে কিবা এটা কৰি আছে আৰু এইফালে গৰাটো খহি ইমানটো পাইছেহি আৰু আগতে জেগাডোখৰ বহুত ধুনীয়া আছিলে মানে যাবলৈ কৰিবলৈ ভাল আছিলে আৰু অহা যোৱা কৰিবলৈ এতিয়া আৰু এইফালে মই কৈছিলোঁৱেই নহয় মায়ে জাল পাতিছিলে বুলি এইফালে জাল পাতি আছে এতিয়াও মাছ লাগিছেনে হে সৰু লাগিলে বোলে মই দেখাম বাৰু আপোনালোকক আৰু এইফালে বিলখন চাওক এইফালে জেৰুৱা ভেটিটো সেইবোৰ মানুহে মানে দখল কৰিছে আৰু পুখুৰী খান্দিলে ৰাস্তা বনালে বিলৰ ওপৰেদি সেনেকুৱাই আৰু হাওফালে যে দেখিছে গছখিনি সেয়াতে চাহৰ বাগান আছে ইয়াৰ পৰা ভালদৰে ধৰিব নোৱাৰি বাৰু একদম এই ইয়াত চাহৰ বাগান আছে আৰু এইটো হ'ল প্ৰকাণ্ড পুখুৰী আৰু বহুত দ হয় পুখুৰীটো কোনডাল পাৰিম জানো এখন এনেকৈ পাতি দিয়ে এনেকৈ লাগি যাব ন জাল পতা তৰিকাটো চব তলত ননমাকৈ শিকি ল'ব পাৰিব চবেই মানে জাল কেনেকৈ পাতিছে আমাৰ বহুত দ হয় পুখুৰীটো সেইকাৰণে এনেকৈ পাতিছে ইয়াত পৰিলে সাঁতুৰিব নজনাবোৰে মানে ইয়াত পৰিলে একদম আৰু ডুবি যাব আৰু কি ধুনীয়া বতাহ মাৰিছে ঠাণ্ডা হাৱা নেচাৰেল হাৱা মাৰি আছে ইয়াত একদম থাকি মজা লাগে আৰু ইয়াতে মানে যেতিয়া পানী শুকাই যায় আৰু খৰালি সময়ত মানে ভাল লাগে একদম ইয়াত বহি টেঙা খাওঁ আমি ৰ'দ ল'বলৈও একদম বহুত ধুনীয়া আৰু পৰিৱেশটো গৰু চৰি থাকে গৰু সেইবিলাকত গৰুৱে আল দিয়ে তেতিয়া আমাৰ এতিয়াহে পানী হৈ গ'লে অলপ দিগদাৰ হয় গৰুবোৰ চৰিবলৈ আৰু সোমাই বিলত যাব নোৱাৰি আগত মানে এই মাহ থকা ইপিনে পানী আছে বহুত পানী আছে এইপিনে এনেকৈ কৰি ট্ৰেইনৰ ৰাস্তা আছে দূৰলৈ মানে ট্ৰেইনৰ ৰাস্তা আছে আৰু আমাৰ ঘৰবিলাক বাঁহৰ গছবোৰ কেৰেক পৰিছে মাথাতে নপৰিলে হয় আৰু ন আৰু এতিয়া বলক ঘৰলৈ গৈ থাকোঁ আৰু দেখাই দিলোঁ আপোনালোকক কেনেকুৱা লাগিছে জনাব এইফালে দেখিছেনে বাৰু মোক কিহে আহিছোঁ মানে আৰু আমাৰ ঘৰটো এইফালে আছে এইফালে এডোখৰ পাৰ হয় এইফালে জপনা আছে তাৰপিছত এনেকৈ আছে আৰু এতিয়া বলক ঘৰলৈ গৈ থাকোঁ ন ঘৰলৈ গৈ থাকোঁ আৰু এইখনি অকণমানি জপনা আৰু অহা যোৱা কৰিবৰ কাৰণে আমাৰ আৰু এইফালে বাৰীত দেখিছেনে বাঁহ পাত সৰি একদম হেৰি হৈ আছে পূৰা দেখাম গৈছিলোঁ মা আহিলে দেখাম বাৰু মা আহিলে লৈ আহিব মই এতিয়া নানিলোঁ মাছখিনি আৰু মাছখিনি দেখাই দিম বাৰু কেনেকুৱা মাছ আৰু মানে গাইছ এইফালে মই লগোৱা ভোট জলকীয়া চাওক কিমান ডাঙৰ হৈছে বহুত খালোঁ বুলি ক'ব পাৰি এইখিনিও এনেকৈ লাগি আছে ডাঙৰ হৈছে বহুত এইপিনেও লাগি আছে এনেকৈ
বস্তাত দিছিলোঁ এনেকৈ। এইফালেও বহুতখিনি লাগি আছে, বৰষুণ পাই গেলি গৈছে অলপ মানে। আৰু এইটো কয় ধান জলকীয়া বুলি কওঁ, আপোনালোকৰ ফালে কি বুলি কয় এইটো ক'বচোন কমেণ্ট কৰি। আমি এইটো খালে ভাল মানে, জলকীয়াটো খাব লাগে কিবা কাৰণে। আৰু এইটো ইয়াত চব কিমান ডাঙৰ ডাঙৰ হৈছে। যি কি নহওক আৰু বছৰটো নিকিনাকৈ চলি যায় মানে আমাৰ ঘৰৰ জলকীয়া আধা শুকুৱাই থ'লে, তাৰপিছত শুকুৱাই মেলি খুন্দি গুড়ি কৰি থৈ দিওঁ টেমাত, মানে বহুত দিন যায় তেনেকৈ, আৰু বছৰটো হৈ যায়গৈ আমাৰ গোটেই বছৰটো জলকীয়া নিকিনাকৈ। আৰু মই এতিয়া আছোঁ আমাৰ ঘৰৰ পাছফালে, আৰু এইফালে টিউবেল আছে, এইবিলাক ছাইডৰবিলাক ইগন'ৰ কৰক। আৰু এইফালে আমাৰ ঘৰৰ কুকুৰা পোৱালি কেনেদৰে বান্ধিছোঁ দেখিছেনে? এইকেইটা এনেকৈ উৰি আহে, সেইকাৰণে ওপৰত এইটো দি থৈছোঁ, ইমান ওপৰলৈ নোৱাৰে উৰিব। তলত এনেকৈ লোকেল কুকুৰা পোৱালি হয়। এইপিনে এটা ওলাই আছে, সেইটো বান্ধিবই নোৱাৰিলোঁ তাক। আৰু এইফালে দুজন মহাশয় শুই আছে আমাৰ ঘৰত। ঐ টিকু ই মতা হৈছে, ই মতা, আৰু এইজনী মাইকী। টিকলি চুব নিদিয়ে, ই একদম মানে বহুত ডাকু আছে, এজনী মৰম লগা। দুটা এনেকৈ ইয়াতে শুই থাকে, আৰু দিনটো শুৱে ৰাতিটোও শুৱে গাহৰিকেইটা নিচিনাকৈ। আৰু এইফালে এইকেইজনী মাছ চাওক, গৰৈ মাছ এটা আছে আৰু কাৰৈ 3জনী আছে ন। আৰু এইকেইজনী মৰিলে, এইকেইজনী কি মাছ বা কাৰৈ মাছে হয় ন, মৰিলে। মাছকেইজনী দেখালোঁ আপোনালোকক, সৰু সৰু হয়, বৰ বেছি ডাঙৰ নহয়, দুজনী মৰিয়ে থাকিলে সৰু সৰু কাৰণে। আৰু বাকীকেইজনী জীয়াই মেলি থৈ দিছোঁ, আৰু ৰাতিকৈ মাৰি খাব লাগিব। আৰু এতিয়া মই গা ধুই লওঁগৈ, গা ধুই আকৌ লগ পাই আছোঁ। A few moments later. গা পা ধুই মেলি মই আহি গ'লোঁ পাকঘৰত, আৰু পাকঘৰত এতিয়া মই কিবা এটা খাম, মানে কি খাম, এইফালে ৰুটি বনাই থোৱা আছে, ৰুটি আৰু কি আছে চাওঁ, ৰুটি লগত খাবলৈ। আৰু খাই মেলি লওঁ, আৰু ভোক লাগিছে বহুত, টাইমো হ'ল বহুত, খাই মেলি লওঁ তেন্তে। এতিয়া এইফালে ৰুটি, আলু ভাজি, জলকীয়া, আৰু এইফালে চাটনি আছে, আৰু এইখিনি এতিয়া মই খাই লওঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। বহুত সময় ভিডিঅ' নকৰিলোঁ, অথনি খাই মেলি কৰি যি টি কাম কৰি থাকিলোঁ, আৰু ভিডিঅ' বনাবলৈ নহ'ল। আৰু এতিয়া গধূলি হ'ল, আৰু ধূপ ধূনা জ্বলাই মেলি আজৰি। আৰু এতিয়া মই বহিছোঁ পঢ়া টেবুলত মানে জিকে অলপ চাওঁ বুলি ভাবিছোঁ, যিহেতু এতিয়া জুলাই আগষ্ট মানত পৰীক্ষা হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4 কোনে কোনে অনলাইন কৰিছিলে জনাবচোন কমেণ্ট কৰি, আৰু কেনেকুৱা ধৰণৰ কিতাপবিলাক পঢ়িছে সেইটো কমেণ্ট কৰি জনাব। মই মানে অনলাইনতে চাওঁ, আৰু ইউটিউবত চাওঁ, ইউটিউবত ভিডিঅ'বিলাক দিয়া থাকে যে, সেইবিলাকৰ পৰাই কুৱেশ্যনবিলাক বাছি যোনবিলাক ইম্পৰ্টেণ্ট হয় নিচিনা লাগে, সেইবিলাক বাছি মেলি লিখি যাওঁ, আৰু তাৰপিছত সেইখিনিকে পঢ়ি আছোঁ, সিমানেই। আৰু এতিয়া এইফালে ক'ল্ড ড্ৰিংকছ অলপ আনি লৈছোঁ, মানে মেৰিণ্ডাৰ। এইখিনি খাই এতিয়া মই পঢ়ি থাকিম, আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম। আৰু বেছি ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ, আজিৰ ভিডিঅ'টো তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। আকৌ এটা নতুন ভিডিঅ'ত খুব সোনকালে লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই। আৰু ভিডিঅ'টোত লাইক কমেণ্ট কৰি থৈ যাব, আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু তেতিয়াহ'লে বাই বাই।